everyone, good morning. মই পিতা দুৱাৰা আপোনালোক সকলোকে মাইনাছ ব্লগলৈ স্বাগতম জনাইছো। আজি মাইনা আমাৰ ঘৰত আছে আৰু আমি এটা চ্যালেঞ্জ ভিডিও মানে প্ৰ্যাঙ্ক কল কৰিব যাম আৰু গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক স্কিপ নকৰাকে। কাক প্ৰেম কৰো কি কৰো সকলো চাই থাকিব। বলক তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো। Hey everyone, কি খবৰ? আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালে আৰু মোৰো ভাল। আৰু আমি আজি মানে একদম ধামাকা এটা হ'বলৈ গৈছে। আমি প্ৰেংক কল এটা কৰিম। প্ৰেংকটো মানে প্ৰেংক কল কৰিব মোৰ ফ্ৰেণ্ড এজনীক। মোৰ ফোনৰ পৰা কৰিলেতো অলৰেডি গম পাই যাব ন, অলৰেডি সেভ আছে। তো তাই ফোনৰ পৰা কৰিব। তাইক মই নাম্বাৰটো দি দিলোঁ আৰু তাই মোৰ ফ্ৰেণ্ডজনীৰ নাম হৈছে শ্ৰুতস্বিনী। তাইক এতিয়া ফোন কৰিব। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা रुको जरा सबर करो অথবা হেল্ল' কোন হয়? মই নেহাই কৈছিলো। তুমি কি কৰিছা? মই আছো। কোন নাহাবা? মোৰ ঘৰ ভজু হয়। হজু চিনি পোৱা নাই নেকি? বহুত দিনৰ আগতে লগ পাইছিলো। ক'ত লগ পাইছিলো বাৰু? তুমি পাহৰিছা চাগে। কোৱাচোন। সোণাৰীতে লগ পাইছিলো প্ৰগ্ৰেম। জানো পাই। মনত নাই চাগে, পাহৰিলা। দিন হ'লতো। কোৱা। কি কৰি আছা এতিয়া তুমি? আছো এনেই। ভাত খালানে? ভাল নে তুমি? তুমি ক'ত পঢ়া? মই সোণাৰী মানে সোণাৰীত থাকো। বিয়া চিয়া আছে নি ঘৰত? হা? বিয়া চিয়া আছে নি ঘৰত? নাই। মানে উলি দি থকা শুনিছো। নহয়, আমাৰ ইয়াত মানে পূজা কৰিছে। ভাত খালা নে? খালো। মই খালি তোমাক ধৰিবহে পৰা নাই। পাৰিবা পিছলে। হ'ব লগা বৌ হবা। তুমি বৌ হবা মোক। বৌ হম? মানে দাদাই তোমাক বহুত ভাল পায়। কোন তুমি? না মই ধৰিব পৰা নাই। মোৰ মানে মনত পেলোৱাচোন। মোৰ দাদাই মানে তোমাক বহুত ভাল পায়। সি মুখে খালি কবলৈ হ'ব দে, মই তোমাক চিনি পোৱা নাই। মোৰ শুনা নাম কাটি দিল। আকৌ কৈছে আপুনি কল কৰি ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক। आपने जिस व्यक्ति को कॉल किया है वो अभी दूसरे कॉल पर व्यस्त है। कृपया प्रतीक्षा करें या कुछ समय पश्चात प्रयास करें। The person you have called is speaking to someone else. Hello? ফোনটো কিয় কাটি দিলা? এনে মই তোমাক ধৰিব পৰা নাই। তুমি নামটো ভালকে নেহা বুলি কৈছা, কিন্তু তোমাক মই ধৰিবই পৰা নাই। তোমাক আমি এতিয়া চিনি নাপালে কেনেকে কথা পাতি থাকো? পাবা নহয় চিনি কথা পাতিলে। কোৱা আগত তেতিয়াহ'লে কোন হয়? মই নেহা বুলি ক'লোৱেচোন। ক'ত ঘৰ? ভজুত? ভজুতে। ক'ত পঢ়ি আছা তুমি? সোণাৰী কলেজত। সোণাৰী কলেজত কিহত? মই এবাৰ ফাইনেল দিছো। দাদাই মানে তোমাক বহুত ভাল পায়। সি মানে ক'বলৈ লাজ কৰিছে আৰু। কোন দাদা? দাদাৰ নামটো অংকুৰ হয়। कृपया कुछ समय पश्चात प्रयास करें। The number you have dialed is currently busy. Please try later. ৱেটিং আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক। কিয় কাটি হেল্ল' কিয় কাটি দিলা? তুমি ইপচিতাক চিনি পোৱা নে? পাওঁ। সিহঁতৰ ঘৰৰ ওচৰতে, মানে অলপ আহিব লাগে বাৰু আমাৰ ঘৰলৈ। তোমাক তাই চিনি পায় নেকি? নেপায় নহয়।
মই এনে চিনি পাওঁ হা 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 কথাটো কোৱা তুমি কেলে ফোন কৰিছা এতিয়া মই ক'লোৱেচোন তোমাক হেৰি আমাৰ দাদাই তোমাক পচন্দ কৰিছে বুলি মই এতিয়া কি কৰোঁ সেইটো বাদ দিয়া বাৰু মানে ইপচিতাক মানে ভাল নালাগে হা তুমি ইপচিতাৰ লগৰ নেকি হয় একে লগতে পঢ়িছিলা চাগে কেলে ইমানকে মানে তোমাক মই চিনি নাপাওঁ কৈছো ন কথা নাপাতো কৈছো তোমাৰ লগত কেলে ইমানকে লাগি আছা ন বেয়া পাইছা নি পাইছো ন হেল্ল' ঐ চুতৰচনী মই ইপচিতা এইটো প্ৰেংক আছিলে চৰি কি কৈছ কেনেকুৱা লাগিলে কি কৰি আছ তাইৰ নাম জাহ্নৱী যোনে কৈ আছিলে আমাৰ ঘৰৰ ওচৰে হয় এতিয়া আমি লগতে চৰি দেই হেল্ল' প্ৰেংক কৈছিলো মোৰ দাদা চাদা নাই দেই এনে কৈছিলো নহয় একো নাই বাৰু মই মানে কি হ'ল কথা পাতিব নাজানো মানুহ লয় সেইকাৰণে মই গালিয়ে পাই পাওঁ আজিতো বহুত ছোৱালী বুলি ভালকে কথা পাতিব মই সেইকাৰণে তোলৈকে ফোন কৰিছো হা সেইকাৰণে তোকে ফোন কৰিব লগাইছো আকৌ মানে এইবোৰকে কৈ থাক তাই মানে সেই এনেকে প্ৰেংক কৰিছিলে ভিডিঅ' মানে বুজিলা সেইটো কথা মই ভাবিছো কোনোবা চিনাকি মানুহে হয় চাগে বোলো কৈছে না ভয়টোত ঘৰ বোলে কি সেইবোৰ কথা মানে কোনোবা চিনাকিটো জানিব ন মানে তাই ইউটিউব চেনেল আছে আকৌ তাই সেয়া প্ৰেংক কৰিছিলে হয় নেকি তোমাৰ ঘৰ ওচৰতে ঐ বেয়া নাপাবি দেই হ'ব দে হ'ব দে আৰু অলপ হোৱা নাই আৰু গালি দিলিহেঁতেন তই হ'ব দে গালি খাই গৈছিলো দেখিছিলে আপোনালোকে চ' এয়াই আছিলে আমাৰ প্ৰেংক কল আৰু চুতৰচনীক কৰিছিলে তাই তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত কোনোবা যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তো কিবা এটা কৰি দিব সেইটোৱে আৰু বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই